হাই ফ্ৰেণ্ডছ, মই গৰিমাই মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। আজি সন্ধিয়া আহিছোঁ, অকণমান মানে খোজকাঢ়োঁ ঘৰৰ ওচৰতে। একদম ৰুমত সোমাই আমনি লাগিছে, চ' ভাবিলোঁ ব্লগ বনাওঁ, অকণমান দেখাওঁ। কি দেখাব পাৰোঁ নাজানো, কাৰণ আন্ধাৰ হৈছে বাহিৰত, চ' দেখাব পাৰিম নে নোৱাৰিম নাজানো। অকণমান খোজকাঢ়িম আৰু চাই থাককচোন আপোনালোকে, কিবা এটা বনাম পিছত আহি পেলাই, তো চাই থাকক। আমি এতিয়া যাওঁ, নেন্সিকো ওলাই দিছোঁ, দেউতাকো ওলাইছে। এইটো নেন্সি, হাই দি দিয়া। হাই। তাইৰ অকণমান টোপনিও লাগিছে মানে, আৰু বেলেগ নহয়, ঘৰত চব্জি একোৱেই নাই মানে। সঁচাকৈ ক'ব গ'লে বেছি বজাৰত যাব দিয়া নাই, এতিয়াতো ফুল্লি লকডাউন। তো ঘৰৰ ওচৰতে মানে ঘৰতে সিহঁতৰ চব্জি দিয়ে, আমাৰ একদম ৰুমৰ ওচৰতে। চ' ভাবিলোঁ তাৰ পৰা চব্জি অকণমানো লৈ আহোঁ আৰু অকণমান খোজকঢ়াও হ'ব, কাৰণ ৰুমত থাকি একদম আমনি লাগিছে। একদম ফ্ৰিজত চাব পাৰে একোৱেই চব্জি নাই, চ' চব্জিখিনি আনিব যাওঁ। তো বলক আপোনালোককো লৈ যাওঁ। ৰ'ব, যোৱাৰ আগত তলাটো লগাই লওঁ। এতিয়া আমি যাওঁ। আমি অকলে নাযাওঁ বাৰু, আমাৰ ভাইটি ভণ্টিও যাব, মানে ভাইটি আৰু ভণ্টিয়ে হয়, একে কেম্পাছতে থাকোঁ। এয়া সিহঁতৰ ঘৰত এতিয়া আহি আমাক আনাৰস খাব দিলে, এইখিনি খাই ওলাই যাওঁ। এয়া আমি এতিয়া যাওঁ, 5টা নেন্সিৰ লগত খোজো কৰা হ'ল আৰু চব্জিও অনা হ'ল। এয়া কলমৌ শাক আছে, তাৰপিছত ঔটেঙা, জিকা, কাচকল, বিলাহী, তিয়ঁহ আৰু নেচৰা। এইটো নেচৰা মানে দাংবডি, ইয়াতে দাংবডি বুলি কয়, আমি নেচৰা বুলি কওঁ। এইখিনি চব্জি ল'লোঁ। আৰু এইফালে চাওক, আমাৰ বাইদেউক খুৰাকৰ কাণ্ডত উঠিব পায়। ঘৰ আহি পালোঁ আৰু এতিয়া মই বনাম নেমুৰ চৰবত। বহুত গৰম লাগিছে, আহি খোজকাঢ়ি হৈ গ'ল। এয়া আমাৰ নেমুৰ চৰবত। আমাৰ নেমুৰ চৰবত খোৱা হৈ গ'ল। এতিয়া মই বনাব লৈছোঁ জালমুড়ি। সিহঁতো আছে, তো ভাবিলোঁ বনাওঁ। আলু বইল কৰি থৈছিলোঁ মই, আৰু ইয়াতে মুড়ি দি নিমখ দি দিলোঁ, আৰু লগতে চপ কৰা পিঁয়াজ, আৰু মই ৰেড চিলি পাউডাৰ দি দিলোঁ। ৰেড চিলি পাউডাৰ, আমচুৰ পাউডাৰ, চাট মছলা পাউডাৰ, এইখিনি দি দিছোঁ। আৰু অকণমান জিৰা গুড়ি দিছিলোঁ মই, আৰু বাদাম আৰু পাপৰ মই ভাজি ল'লোঁ। কেঁচা বাদামটো ভাজি লৈছোঁ, আৰু এনেকৈ পাপৰ। এতিয়া আৰু সেই মুড়িখিনিত চচ দি দিলোঁ। মই ৰেড চিলি চচো দিছোঁ আৰু টমেট' চচো দিছোঁ। এনেকৈ খালে বহুত টেষ্টি লাগে, আগতে মই খাইছোঁ। তাৰপিছত এইখিনি এতিয়া চামুচ দুখনেৰে এনেকৈ লৰাই ভালকৈ সানি ল'লোঁ, আৰু তাৰপিছত নেমু দি দিছোঁ। তাৰপিছত মই নেমু দি দিলোঁ, আৰু তাৰপিছত আৰু ভালকৈ এবাৰ সানি দিলোঁ। এয়া হৈ গ'ল। আৰু এতিয়া এখন প্লেটত এনেকৈ লৈ তাৰ ওপৰত পাপৰ দিছোঁ ভাঙি, পিঁয়াজ দিলোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি থৈছিলোঁ মই, আৰু বাদামো দি দিলোঁ। তাৰপিছত অলপ বিকাজী ভুজিয়া দি দিছোঁ মই, বিকাজী ভুজিয়া, আৰু তাৰ ওপৰত অলপ
টমেটো চচ এনেকৈ দিছোঁ আৰু পিঁয়াজখিনিত অকণ ব্লেক চল্টটো দি দিছোঁ আৰু জলকীয়া কেঁচা জলকীয়া কাটি দিলোঁ হৈ গ'ল আমাৰ জালমুড়ি ৰেডি কোৱা কেনে লাগিছে কোৱা এতিয়া আৰু তুমি কোৱা তাই আচলতে লাজ কৰি আছে তাই নুঠো বুলিয়ে কৈ আছিল মানে ভিডিঅ'ত নোলাওঁ বুলিয়ে কৈ আছিল কিন্তু মোৰ উৎপাতত উঠিলে তো হাই ফ্ৰেণ্ডছ বহুত সময় মূৰত মানে আহিছোঁ কেমেৰাৰ আগত সিহঁতো আমিও খালোঁ জালমুড়ি খালোঁ মানে সিহঁতো খাই বৈ গ'ল তো এতিয়া তাৰপিছত নাইঞ্চি অকণমান শুইছিলে তো সেইকাৰণে মই তাইক খুৱাই দিলোঁ সেইটোৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু খাব পাৰিলোঁ নাজানো অলপ এনেই গধূলি ওলাই গৈছিলোঁ ৰুমত তাই আৰু চিঞৰি আছে মানে সাৰ পাই উঠিলে তো এনেই অকণমান ওলাই যোৱা আৰু ধৰক এতিয়া গধূলি টাইমত কিবা এটা বনালোঁ সেইটোৱে দেখালোঁ কাৰণ এতিয়া আৰু ইয়াতে লকডাউন দিছে একো বিশেষ নাই বা এতিয়া দুপৰীয়াৰ দালি আছেই আৰু কিবা এটা ভাজি বনাম সেইটো আৰু নেদেখাওঁ কিনো দেখাম আৰু চিম্পল কিবা ভাজি এটা বনাই দিম তো আজি কি দেখাব পাৰিলোঁ নাজানো গধূলি জাষ্ট এনেই ওলাই যোৱা অকণমান ভিডিঅ' বনালোঁ সেইটোকে দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে নতুনকৈ কোনোবাই যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো হিট কৰি থৈ দিব কাৰণ মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে যাতে পাই থাকে তেন্তে আজিলৈ আহিছোঁ গুড নাইট টেক কেয়াৰ এণ্ড বাই বাই